हेलो फ्रेंड्स सकल आपनालोকৰ বাবে বিশেষ এটা দৰকাৰী ভিডিও লৈ আহিছো 2022 চনৰ নতুন নিয়মত পান কাৰ্ডৰ হৈতে আধাৰ কাৰ্ড লিংক বা সংযোগ কৰিব লাগিব যদি আপুনি পান কাৰ্ডৰ হৈতে আধাৰ কাৰ্ড আগতে লিংক বা সংযোগ কৰা নাছিল তেনেহলে এতিয়া কৰিব পাৰিব আপোনাৰ পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড সংযোগ বা লিংক আৰু যদি আপুনি আগতে এবাৰ পান কাৰ্ডৰ হৈতে আধাৰ কাৰ্ড লিংক বা সংযোগ কৰিছে তেনেহলে বৰ্তমান নতুনকৈ কৰিব নালাগে এতিয়া আপোনালোকক দেখুৱাম বৰ্তমান 2022 চনৰ নতুন নিয়মত অনলাইনৰ মাধ্যমত কেনেকৈ পান কাৰ্ডৰ হৈতে আধাৰ কাৰ্ড লিংক বা সংযোগ কৰিব লাগে তাৰ আগতে আপোনালোকৰ ওচৰত এটা অনুৰোধ ভিডিওটো প্ৰথমৰ পৰা শেষলৈ মনোযোগ সহকাৰে চাই থাকিব প্ৰথমে আপোনাৰ এন্ড্ৰইড মোবাইল বা ল্যাপটপত থকা ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিব ওপেন কৰাৰ পিছত সাৰ্চ কৰিব ই ফিলিং লিখি সাৰ্চ কৰি দিয়াৰ লগে লগে এনে ধৰণে পেজটো আহি যাব ইয়াতে প্ৰথম যেটো অপচন দেখা পাব হোম ইনকাম টেক্স ডিপাৰ্টমেন্ট এইটো অপচনত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপুনি ই ফিলিংৰ অফিচিয়েল ওয়েবসাইটত এনে ধৰণে আহি যাব এইটো পেজত আপুনি ভালদৰে লক্ষ্য কৰিলে চাব লেফট সাইডত কেইটামান লিংক দিয়া আছে কুইক লিংকস ইয়াৰ তলত বহুত কেইটা লিংক দিয়া আছে ই ভেৰিফাই ৰিটাৰ্ণ তাৰ তলত আছে লিংক আধাৰ এই লিংক আধাৰ অপচনত ক্লিক কৰিব লিংক আধাৰ অপচনত ক্লিক কৰি দিয়াৰ লগে লগে এনে ধৰণে পেজটো আহি যাব আৰু ইয়াতে লিখা থাকিব লিংক আধাৰ ইয়াতে কেইটামান অপচন দিছে এই অপচন কেইটা আপুনি প্ৰথমে ফিল আপ কৰি লব লাগিব প্ৰথমে ইয়াতে আপোনাৰ পান কাৰ্ড নাম্বাৰটো ফিল আপ কৰিব লাগিব এনেদৰে আপুনি আপোনাৰ পান কাৰ্ড নাম্বাৰটো শুদ্ধভাৱে এন্টাৰ কৰিব তাৰ পিছৰ অপচনটো দিছে আধাৰ নাম্বাৰ এই আধাৰ নাম্বাৰ অপচনত আপোনাৰ আধাৰ নাম্বাৰটো শুদ্ধভাৱে এন্টাৰ কৰি দিব এনেধৰণে আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো শুদ্ধভাৱে এন্টাৰ কৰাৰ পিছত তাৰ পিছত আৰু এটা অপচন পাব নেম এজ পাৰ আধাৰ এইটো অপচনত আপোনাৰ নামটো সম্পূৰ্ণ শুদ্ধভাৱে এন্টাৰ কৰিব আপোনাৰ আধাৰ কাৰ্ডত যেনেদৰে নামৰ স্পেলিং আছে ঠিক তেনেদৰে আপোনাৰ নামটো ইয়াতে শুদ্ধভাৱে এন্টাৰ কৰি দিব এনেধৰণে আপোনাৰ নামটো শুদ্ধভাৱে এন্টাৰ কৰি দিয়াৰ পিছত শেষৰ অপচনটো পাব মোবাইল নাম্বাৰ এই মোবাইল নাম্বাৰ অপচনত আপোনাৰ ভ্যালিড মোবাইল নাম্বাৰ এটা এন্টাৰ কৰি দিব শুদ্ধভাৱে এনেধৰণে ভ্যালিড মোবাইল নাম্বাৰ এটা এন্টাৰ কৰাৰ পিছত তাৰ তলত আৰু দুটা অপচন দেখা পাব আই হ্যাভ অনলি ইয়াৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড আই এগ্ৰি টু ভ্যালিড মাই আধাৰ ডিটেইলস ইয়াৰে 2 নম্বৰ যেটো অপচন দেখা পাব আই এগ্ৰি টু ভ্যালিড মাই আধাৰ ডিটেইলস এইটো অপচনত ক্লিক কৰি দিব তাৰ পিছত আপুনি লিংক আধাৰত ক্লিক কৰিব লিংক আধাৰ অপচনত ক্লিক কৰি দিয়াৰ লগে লগে এনে ধৰণে আপোনাৰ পেজটো আহি যাব ইয়াতে লিখা আহিব ভেৰিফিকেশন আৰু এই ভেৰিফিকেশন অপচনৰ তলত লিখা আছে প্লিজ এন্টাৰ দা ওয়ান টাইম পাসওয়ার্ড ওটিপি সেন্ড ভিয়া টেক্সট মেসেজ এসএমএস টু ইউর মোবাইল নাম্বার মোবাইল ওটিপি মানে আপুনি যেটো মোবাইল নাম্বার এন্টাৰ কৰিব সেই মোবাইল নাম্বাৰত এটা ওটিপি সেন্ড হৈ যাব মোৰ অলৰেডি ওটিপি এটা সেন্ড হৈ গৈছে আৰু সেই ওটিপি নাম্বাৰ কেইটা ইয়াতে আপোনালোকে কেইটামান বাকচ দেখিবলৈ পাইছে এই বাকচ কেইটা ফিল আপ কৰিব লাগিব আৰু ওটিপি ফিল আপ কৰাৰ সীমা থাকিব 10 মিনিটৰ ভিতৰত আপুনি ওটিপি এই বাকচত ফিল আপ কৰিব লাগিব এনে ধৰণে মোবাইল ওটিপি টো শুদ্ধভাৱে এন্টাৰ কৰি দিয়াৰ পিছত তলত এটা অপচন দেখিবলৈ পাব ভ্যালিড এই ভ্যালিড অপচনত আপুনি ক্লিক কৰি দিব ভ্যালিড অপচনত আপুনি যেতিয়াই ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনে ধৰণে আপোনাৰ সন্মুখত এটা মেসেজ আহি যাব আৰু লগতে ৰাইট সিন অপচন এটা আহি যাব আৰু এইটো মেসেজত লিখা থাকিব ইউৰ ৰিকুৱেষ্ট ফৰ আধাৰ পান লিংকিং হেজ বিন সেন্ড টু UIDAI ফৰ ভেলিডেশন প্লিজ চেক দা ষ্টেটাস লেটাৰ বাই ক্লিকিং অন লিংক আধাৰ ষ্টেটাস লিংক অন হোম পেজ মানে পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰাৰ যেটো অনুৰোধ সেই অনুৰোধটো UIDAI লৈ পঠোৱা হৈছে আৰু আপোনাৰ পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক হৈছে নে নাই হেতু আপুনি 2 দিন বা 3 দিন পিছত আপুনি এইটো ওয়েবসাইটত আহি চেক কৰি চাব পাৰিব যে আপোনাৰ পান কাৰ্ডৰ লগত আধাৰ কাৰ্ডটো লিংক হৈছে নে নাই গতিকে আপোনালোকে এইটো ভিডিওৰ জৰিয়তে জানিব পাৰিলে যে 2022 চনৰ নতুন নিয়মত অনলাইনৰ মাধ্যমত পান কাৰ্ডৰ হৈতে আধাৰ কাৰ্ড কেনে ধৰণে লিংক বা সংযোগ কৰিব লাগে ভিডিওটো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহলে ভিডিওটো অৱশ্যই এটা লাইক কৰিব আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব